অভিযুক্ত ছাৰৰ লজ্জাজনক কাণ্ড এডিঙিলৈকে সুৰা খাই পৰি থাকে ৰাস্তাত লাং খাই ধলং পলং ছাৰক ঠেলাত উঠাই আনিলে ঘৰলৈ ঠেলাত ৰোগী নিয়া বহু দেখিছে কিন্তু এইবাৰ ঠেলাত এইজন ৰোগী নহয় আচলতে ঠেলাত কঢ়িয়াই নিয়া এইজন হৈছে এজন শিক্ষক টেটুগুৰিলৈকে সুৰাপান কৰি পুৱা বিদ্যালয়লৈ আহিছিল গোপাল চুতীয়া ছাৰ কিন্তু বিদ্যালয় আহি নাপালে মাজ বাটতেই লাং খাই পৰিল ছাৰ মাতাল ছাৰক লৈ বিপদত পৰিল পথাচাৰীৰ পৰা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী কেৱল আজিয়ে নহয় যোৰহাটৰ তিতাবৰৰ 560 নং নাঙলগাঁও প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত শিক্ষক গোপাল চুতীয়া প্ৰায়ে সুৰাপান কৰি আহে বিদ্যালয়লৈ ক'ত পঢ়ি আছিলে তেওঁ অকণ আগলৈ বামুণগাঁৱৰ এই আমাৰ গাঁৱৰ মাজৰ যিখিনি ঠাই হয় স্কুল টাইমতে হয় এই অহা নাই মই ফোন কৰি আছোঁ তেওঁ সুৰাৰ আগিত মাতাল হৈ বাটে ঘাটে পৰি থকা গোপাল চুতীয়াৰ কৰ্মকাণ্ড এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোত সুৰাপায়ী ছাৰৰ বাবেই শিক্ষাৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে এইসকল ছাত্ৰ ছাত্ৰী সুৰাপায়ী শিক্ষকৰ বিৰুদ্ধে শিক্ষা বিভাগক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে স্থানীয় লোকেও যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট